হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই বাৰু। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে মই বন্দনাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বলকচোন, দেউতাইনো ব্যৱসায়টো কেনেদৰে চলাই নিছে আৰু ডিছপাতবোৰ কেনেদৰে তৈয়াৰ কৰা হয় সকলোবোৰ আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। raw material. 14 নম্বর raw material. এটা মই বন্তি কৰি লৈছোঁ। এটা বান্ধিলে যিহেতু 18খন 9খন কৰি লৈছোঁ। 4 মই অন কৰিলোঁ। এইটো দাহিত দিলোঁ। দুইটা ডাই 14 নম্বৰ ডাইটো আপ 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 আৰু ডাউন দুইটাই এতিয়া হিট হৈ আছে। 100 দিছোঁ এয়া। 100 দিছোঁ। ইয়াতে ভাত খোৱা ডিছ আৰু ইয়াতে প্লেট চাহৰ প্লেট। চাহ মিঠৈ খোৱা। ইয়াত ধুনীয়াকৈ চেপ বনি গৈছে। মালবোৰ এনেদৰে প্লেনকৈ আহে, ৰ মেটেৰিয়েল এইবোৰ। তাৰপিছত ইয়াতে এই মেচিনটোত দেউতাই এনেদৰে চেপ দিয়ে আৰু আমাৰ ঘৰতে পেকিঙো কৰে। এয়া দেউতাই কৰি আছে এতিয়া। ইয়াতে 9খনকৈ এবাৰত এনেকৈ দিছে। নয়ে 18খন, ইয়াতে টোটেল 18খন আছে। এটা পেকেটত 18খন থাকে।
আপোনালোকে বজাৰত কিনিব পোৱাৰ দৰেই ঘৰতে আমাৰ পেকেটিঙো কৰে। চিলিংটো পিছত কৰিম, চিলিংটো অলপ পিছত কৰিম মই। চিলিং চিলিং অঁ। মানে চিল মাৰিম, সেইটো অলপ পিছত কৰিম। চিলিং মেচিনো আনি লৈছে দেউতাই। চিলিংটো অকণমান দেৰিকৈ কৰিব, যিহেতু বস্তু মানে এই ডিছকেইখন অলপ গৰম হৈ আছে, গেছটো যাব লাগিব। দুজনে কৰিলে একেলগে কৰিব পাৰে। আপোনালোকে দোকানৰ পৰা বস্তুখিনি নলৈ আমাৰ পৰা ল'লেনো কিনো লাভ হয়, সেই কথাখিনি আপোনালোকক দেউতাই ক'ব ধুনীয়াকৈ। এতিয়া আমি হেৰি বজাৰত আচলতে আমাৰ হেৰি 18টা খিলাত এটা বান্ডিল কৰা যায়, কিন্তু আমি 50টা খিলাত এটা বান্ডিল কৰিছোঁ। 50টা খিলাত বান্ডিল কৰিছোঁ আৰু 50টা খিলাত আমি হ'লচেল আমি 60 টকাকৈ দিব পাৰোঁ। এই কলপাতটো আমি 60 টকাকৈ দিব পাৰোঁ। ইয়াতে 50টা আছে, ইয়াত বান্ডিল কৰি থৈ দিছোঁ মই। ইয়াতে 50টা হেৰি খিলা আছে, 50 খিলা আমি 60 টকাত দিব পাৰোঁ। আৰু যিটো আমি 18টাকৈ বনাইছোঁ, 22 টকাকৈ দিব পাৰোঁ হ'লচেল। 18টা আছে। আপোনালোকে বিয়া সভা যিকোনো ঘৰুৱা অনুষ্ঠানত আপোনালোকে নিব পাৰে আমাৰ পৰা। এপিচ দুপিচকৈও দেউতাই বিক্ৰী কৰে বাৰু। এনেকুৱা কথা নহয় যে আপোনালোকে বেছি মাল নিলেহে হ'লচেল প্ৰাইজত পাব, তেনেকুৱাও নহয়। আপোনালোকে এপিচ হ'লেও হ'লচেল প্ৰাইজতে দিয়ে, যিহেতু আমাৰ ঘৰৰ পৰা নিব লাগিব আপোনালোকে, সেইকাৰণে।